বৰ্তাই মাতিছিলে কাৰণে ভাল মাশাআল্লাহ এজনী 5 বছৰীয়া ছোৱালী আজমল হাউচৰ VIP অতিথি হ'ল গোলাঘাটৰ পৰা স্পেচিয়েল নিমন্ত্ৰণত আহিছিল ছোৱালীজনী আজমল হাউচৰ সিকিউৰিটিৰ গেটৰ পৰা আদৰি নিয়া হ'ল VIP ৰুমলৈকে কাৰণ তাই আহিছে বিধায়ক সিৰাজউদ্দিন আজমলৰ বিশেষ আমন্ত্ৰণত কোন এজনী ছোৱালী যাক দেখি সিৰাজউদ্দিন আজমলে স্মৰণ কৰিলে নিজৰ পিতৃৰ প্ৰসংগ মোৰ দেউতাই আমি লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন হয় কণমানি ছোৱালীজনীৰ নাম তামান্না খান্দিল্লা খুচি নামেৰে বিখ্যাত তামান্না খুচিৰ নামেৰে আছে এটা ফাউণ্ডেশ্যনো তামান্নাৰ হবি তাই গছ ৰুই ভাল পায় 3 বছৰ বয়সৰ পৰা গছ ৰুই আহিছে গোলাঘাটৰ এই সৰু ছোৱালীজনীয়ে পিতৃ দিগন্ত শৰ্মা চাহ বাগিচাত কৰ্মৰত প্ৰাক্তন সাংবাদিক তামান্না ইতিমধ্যে 5 শতাধিক গছ ৰুইছে বুলি জনালে পিতৃয়ে তামান্নাৰ এই প্ৰয়াসৰ বিষয়ে জানি তাইক মাতি পঠিয়াইছিল বিধায়ক মোহাম্মদ সিৰাজউদ্দিন আজমলে তাৰ পিছৰ দৃশ্য এয়া আজমল হাউচৰ VIP ৰুমৰ পৰা তামান্নাক লৈ যোৱা হ'ল আজমলৰ R&D লৈ য'ত গছ গছনিক লৈ গৱেষণাৰ কাম চলে সিৰাজউদ্দিন আজমলে তামান্নাক দেখুৱালে নিজৰ বাগিচা পিতৃ মাতৃসহ তামান্নাক গামোচাৰে আদৰিলে বিধায়কজনে কণমানিজনীক লৈ ৰুলে দুটা গছপুলিও প্ৰকৃতিৰ প্ৰতি তাইৰ প্ৰেৰণা ধৰি ৰাখিবলৈ 50,000 টকা উপহাৰ হিচাপে তামান্নাৰ হাতত বিধায়কজনে ক'লে এই তামান্না খুশিক আজি লগ পাই মই খুব সুখী হৈছোঁ মাশাআল্লাহ মই মোৰ দেউতাই 1987 পৰা আগৰ আৰু চন্দল লগাই আছে অল অভাৰ অসম আজি মই 1990 পৰা মই লগাই আছোঁ আলহামদুলিল্লাহ অল ওভাৰ নৰ্থ ইষ্ট এটলিষ্ট আমি more than 5 lakh sandal trees and more than 1 crore agar trees alhamdulillah মই বিতৰণ কৰিছোঁ লগাইছোঁ আজি এই আমাৰ এই স্মল ট্ৰী মেডাম মই নাম দিছোঁ ট্ৰী মেডাম মোৰ লগত ষ্টাৰ্ট কৰিব আজি কি গছ আনিছে নেকি কি লগাব চন্দল না আগৰ দুটা লগাব ইনশাআল্লাহ আর ম্যাডাম I am proud of you as a mother yes and of course father doesn't get anything father or credit নহয় গোটেই mother or credit হয় এটা চন্দল আৰু এটা আগৰ গাছ লগাব মোৰ ইয়াত নমস্কাৰ মোৰ নাম শ্ৰীমতী তামান্না চান্দিলো আচ্ছা ক'ত আহিছা তুমি এতিয়া কোৱা ঘুমাই কোৱা না সিৰাজউদ্দিন বৰ্তাই মাতিছিলে কাৰণে ভাল মাশাআল্লাহ তামান্নাৰ পিতৃ আৰু মাতৃৰ মন্তব্য আছে আমাৰ হাতত শুনাই লৈছোঁ ইয়ালৈ আহি মোৰ ভাল লাগিল যথেষ্ট ভাল লাগিল খুচি মোৰ ছোৱালী তামান্না চান্দিল্য তাই শংকৰদেৱ শিশু নিকেতন গোলাঘাটৰ 2য় শ্ৰেণীৰ ছাত্ৰী 3 বছৰ বয়সৰ পৰা তাই গছপুলি ৰুই আহিছে সেই বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে যমুনামুখ সমষ্টি বিধায়ক মাননীয় সিৰাজউদ্দিন আজমল ডাঙৰীয়াই জানিব পাৰি আমাক আজি আমন্ত্ৰণ কৰিলে খুচিক মৰম কৰিবৰ কাৰণে খুচিৰ লগত চিনাকি হ'বৰ কাৰণে আমি আহি ইয়াত ভাল লাগিল সিৰাজউদ্দিন আজমল ডাঙৰীয়া ইমান মহানুভৱতাৰ কাৰণে আমি খুচি মাক দেউতাক হিচাপে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আজি ইয়ালৈ আহি বহুত ভাল লাগিছে ছাৰে ইমানখিনি যে আমাক সন্মান দিছে মই অতি আনন্দিত হৈছোঁ মানে বহুত ভাল লাগিছে আৰু এই কি আগৰ আৰু চন্দল লগাইছে ইয়াত ইয়াত প্লান্টেশন কৰিছে আগৰ আৰু চন্দন বহুত ভাল লাগিছে খুব হেপী তাইৰ নামৰ ওপৰত মই এইটো নাম ৰাখিম তাইৰ নামৰ ওপৰত এই দুটা ৰাখিম বুলি কৈছে ছাৰে বহুত ভাল লাগিছে থ্যাংক ইউ নিউজ ডেস্ক ৰিপৰ্ট KSC নিউজ